हेलो बंधुসকল आशा কৰিছো সবাই ভালে আছে আজি পিএম কিষাণ সন্মান নিধিৰ এটা গুৰুত্বপূৰ্ণ খবৰ দিবৰ বাবে প্ৰস্তুত কৰিছো ভিডিঅটো গতিকে অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ হ'ব বন্ধুসকল মোৰ থাম্বনেলটো চাই আপোনালোকে ইতিমধ্যে গম পাইছে আজি এই ভিডিঅটো মই কিহৰ কাৰণে প্ৰস্তুত কৰিছো গতিকে হেকলৈকে চাব তেতিয়াহে গম পাব সকলো কথা হয় বন্ধুসকল আপোনালোকে চাই আছে মনোজ আছাম ইউটিউব চেনেল আৰু এই চেনেলত অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল খবৰবিলাক মই আপডেট দিওঁ গতিকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে আপুনি তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু যদি আপুনি সাবস্ক্ৰাইব কৰি থৈছে তেতিয়া হলে নটিফিকেশনটো অন কৰি লওক তেতিয়াহে আপুনি মোৰ ভিডিঅ'বিলাক আপোনালোকে লগালগ পাব গতিকে চাই যাওক বন্ধুসকল মোৰ ইউটিউব চেনেল মনোজ আছাম হয় বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে মোৰ থাম্বনেলটো চাই যিসকল বেনিফিচিয়াৰীয়ে ইতিমধ্যে ডাকঘৰত গৈ পেলাই একাউণ্ট খুলিছে একাউণ্ট খোলাৰ পিছত তেওঁলোকে কি কৰিব লাগিব বহুতৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে বহুতে মোক সুধিছে দাদা মই একাউণ্ট খুলিলো একাউণ্ট খোলাৰ পিছত মই কোড জমা দিম কি কৰিম কি কথা গতিকে ফোন কৰি পেলাই মোক কমেন্ট কৰি পেলাই তেনেকুৱা জনোৱা মানুহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ উত্তৰ দিব বিচাৰি আজি মই ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে মই দেৰি নকৰি পুনে পুনে সমাধানৰ দিশলৈ যাওঁ গতিকে বন্ধুসকল আপোনালোকে কি কৰিব লাগিব মই প্ৰথমে জনাব বিচাৰিছো আপোনালোকৰ যি ব্ৰাউজাৰ আছে আপোনালোকৰ মোবাইলত সেই ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে সিধা সিধি লিখিব আধাৰ কাৰ্ড লিংক উইথ বেংক মই লিখি থৈছো আপোনালোকে ইতিমধ্যে দেখি পাইছে আধাৰ কাৰ্ড লিংক উইথ বেংক যদি আপোনালোকে টাইপ কৰে তেন্তে আধাৰৰ যি পোৰ্টেল হে পোৰ্টেলটো খুল খাব আৰু সেই পোৰ্টেলত গৈ আপুনি প্ৰথম যি মেনুটোত প্ৰথম যি ওলাব চেক আধাৰ অবলিক বেংক লিংকিং ষ্টেটাস তাত গৈ আপুনি ক্লিক কৰিব মই ক্লিক কৰি দেখাই আছো এটো জেড মই আপোনালোকক জনাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅটো চাই যাব আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো মই যেহেতু এনে ধৰণৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিটো ভিডিঅ'ই এটোৱে বুলি নহয় প্ৰতিটো ভিডিঅ'ই মই গুৰুত্ব সহকাৰে ইম্পৰ্টেন্ট ভিডিঅ' লাভজনিত ভিডিঅ' মই লৈ আহোঁ গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে এটা কথা ক'ব বিচাৰিছো যিসকল বন্ধুৱে মোৰ সাবস্ক্ৰাইব কৰি থৈছে ইতিমধ্যে মোৰ চেনেলটো তেন্তে তেওঁলোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰক যাতে আনেও এনে ধৰণৰ কথাবিলাক গম পায় আৰু চৰকাৰৰ যি এই পিএম কিষাণ সন্মান নিধিৰ যি স্কিমৰ যি কথা সেই কথাবিলাক তেওঁলোকক অন্তত অৱগত হয় আৰু চৰকাৰৰ যি ধনৰাশি তেওঁলোকে লাভ কৰিব পাৰিব কাৰণ যি চৰকাৰী যি স্কিম ওলাই সেই স্কিমবিলাক লোৱাৰ সবৰে অধিকাৰ থাকে আৰু এই অধিকাৰবিলাকৰ পৰা যাতে ৰাইজ বঞ্চিত নহয় কৃষকসকল যাতে বঞ্চিত নহয় গতিকে বন্ধুসকল পুনৰবাৰ কওঁ মোৰ যে চেনেল এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশনটো বিশেষকৈ অন কৰি ৰাখিব যাতে মোৰ যদি এনে ধৰণৰ ভিডিঅ' আহে আপোনালোকে পুনে পুনে লাভ কৰিব হয় বন্ধুসকল মই প্ৰচেছলৈ আগবঢ়ো বেছি দীঘলীয়া নকৰো ভিডিঅ'টো প্ৰথমে আপোনালোকে আপোনালোকৰ যি আধাৰ নম্বৰ এই আধাৰ নম্বৰটো আপোনালোকে এন্টাৰ কৰিব লাগিব মই কৰি গৈ আছো হয় বন্ধুসকল আপোনালোকে ইতিমধ্যে দেখা পাইছে ওটিপি সেন্ড টু ইয়োৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় বন্ধুসকল ইটো কৰাৰ লগে লগে এই প্ৰসেসটো কৰাৰ লগে লগে আপোনালোকৰ আধাৰ লগত লিংক থকা মোবাইলটোত এটা ওটিপি যাব এই ওটিপিটো আপোনালোকে এন্টাৰ কৰিব লাগিব ইয়াত মই দেখাই আছো তাৰ পিছত সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে মেইন কথাটো দেখা পাইছে
বেংকৰ লগত যি ষ্টেটাছ লিংকৰ ষ্টেটাছ এই লিংকৰ ষ্টেটাছটো ইতিমধ্যে আপোনালোকে আপোনাৰ স্ক্ৰীনত দেখা পাইছে ইয়াত লিখিছে কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান মানে আপোনাৰ যি আধাৰ সংযোগকৰণ যি প্ৰক্ৰিয়া অৰ্থাৎ লিংকিঙৰ যি প্ৰচেছ সেই প্ৰচেছটো ইতিমধ্যে আপোনাৰ সম্ভৱ হৈ পৰিছে মানে হৈ গ'ল আৰু গতিকে বন্ধুসকল এনেধৰণৰ যদি ষ্টেটাছ আপোনালোকে দেখা পায় তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক আপোনালোকৰ একাউণ্টত পইচা সোমাব কিন্তু কথাটো হ'ল কি বহুতৰ এনেধৰণৰ লিংক কৰাৰ পিছতো PM কিষাণ যি 12 নম্বৰ ইনষ্টলমেণ্ট হোৱা নাই আৰু বহুতৰ নতুনকৈ এপ্লাই কৰা লোকসকলৰো সোমোৱা নাই গতিকে তেনেকুৱা ব্যক্তিসকলে কি কৰিব এনেধৰণৰ লিংকৰ ষ্টেটাছ ছাকচেছ দেখুৱাৰ পিছতো অৰ্থাৎ লিংক হৈ আছে বুলি দেখুৱাৰ পিছতো তেওঁলোকে কিন্তু পইচা পোৱা নাই তেওঁলোকে কি কৰিব মেইন প্ৰশ্নটো সেইটোৱে গতিকে সেই ব্যক্তিসকলৰ কাৰণে মই এটা ছাজেষ্ট দিব বিচাৰোঁ এটা উত্তৰ দিব বিচাৰোঁ আপোনালোকে যি আধাৰ লিংক কৰিলে বেংক একাউণ্টত অৰ্থাৎ KYC আধাৰ KYC দি পেলাই আপোনালোকে ডাকঘৰত যদি আপুনি একাউণ্ট খুলিলে আৰু সেই একাউণ্টটো যদি ইয়াত শ্ব' কৰা নাই তেন্তে আপোনালোকে এগেইন KYC দি পেলাই আপুনি আধাৰ লগত যি পোষ্ট অফৰ একাউণ্ট আছে পোষ্ট অফিচৰ সেইটো আপুনি লিংক কৰাব লাগিব তেতিয়াহে আপোনাৰ এই যি আধাৰ সিস্টেমত আপোনালোকৰ বেংকৰ একাউণ্টটো মেপিং হ'ব আৰু এনেধৰণৰ যেতিয়ালৈকে আপোনাৰ সিস্টেমত যদি নোলায় অৰ্থাৎ আপোনালোকৰ যি একাউণ্ট আপোনালোকৰ যি একাউণ্টটো অথবা আপোনালোকৰ যি বেংকৰ লগত আধাৰ মেপিঙৰ যি সিস্টেম এই সিস্টেমটো যদি আপোনালোকে দেখা নাপায় তেতিয়ালৈকে কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ যি ধনৰাশি অৰ্থাৎ পেমেণ্ট নাপাব গতিকে বন্ধুসকল আপোনালোকে এটাই কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ এণ্ড্ৰইড ফোন আছে নিশ্চয় মই গম পাইছোঁ এই এণ্ড্ৰইড ফোনটোত আপোনালোকে গুগল ক্ৰমত গৈ পেলাই এনেধৰণৰ প্ৰচেছৰ মাধ্যমেদি আপোনালোকে বাৰে বাৰে চেক কৰি থাকক আপোনাৰ যদি একাউণ্ট খোলা হৈ গ'ল আৰু যদি এনেধৰণৰ যদি আপোনাৰ লিংক হৈ যোৱা দেখাইছে মোৰ যেহেতু ইণ্ডিয়ান বেংকৰ লগত লিংক আছে গতিকে মই ইণ্ডিয়ান বেংকৰ যি ষ্টেটাছ এই ষ্টেটাছটো মোক দেখাইছে মেপিং হৈ আছে বুলি কিন্তু পোষ্ট অফিচত যদি মই কৰোঁ তেতিয়াহ'লে পোষ্ট অফিচ ইয়াত আহিলেহেঁতেন ধৰক ইণ্ডিয়ান বেংকৰ ঠাইত পোষ্ট অফিচ আহিলেহেঁতেন কিন্তু মোৰ পোষ্ট অফিচৰ লগত কোনো ধৰণৰ লিংক নাই সেইকাৰণে মোৰ ইণ্ডিয়ান বেংক বুলি আহিছে গতিকে বন্ধুসকল আপোনালোকক এটাই কথা কওঁ আপোনালোকে এনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি আপোনালোকে প্ৰগ্ৰেছ কৰক আগবাঢ়ি যাওক তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনালোকে যি 12 নম্বৰ ইনষ্টলমেণ্ট এইটো পাবই গতিকে বন্ধুসকল অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল ভিডিঅ' আছিল বুলি মই অনুভৱ কৰিছোঁ গতিকে ভাল হৈছে বুলি যদি অনুভৱ হৈছে তেন্তে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আৰু এনেধৰণৰ যদি নটিফিকেশ্যন বিচাৰে বা এনেধৰণৰ যদি আপুনি আপডেট বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানে ধন্যবাদ